এইটো আপোনাৰ বৰবাৰী সাইড। এই বৰবাৰী সাইডত আমি আপোনাৰ যেটো মেটেৰিয়েল ইউজ কৰি আছো এইবিলাক টাটা ৰড ইউজ কৰি আছো। আপোনালোকক দেখাই দিও জুম কৰি। এইটো সব আপোনাৰ এইটো টাটা ডিসকাউন্ট বুলি লিখাই আছে আৰু এইটোত আপোনাৰ লিখা আছে যে 550D মানে 550 আপোনাৰ ৰড ইউজ কৰি আছো। আৰু ইয়াতে আপোনাৰ সিমেন্ট কি ইউজ কৰিছো জানেনে? সিমেন্ট আপোনাৰ ইউজ কৰিছো এইটো সব অম্বুজা আপোনাৰ প্লাস2 মানে যেটো ঢালাই স্পেশাল এইটো আপোনাৰ ইয়াতে ইউজ কৰিছো। কাৰণ কাস্টমাৰৰ ৰিকুৱাৰমেন্ট আছিল যে আমাক টাটা ৰড লাগে আৰু অম্বুজা সিমেন্ট ঢালাই স্পেশালটো লাগে। তো এইখানে ঢালাই স্পেশালটো ইয়াতে দিয়া গৈছে। তো কাস্টমাৰ ৰিকুৱাৰমেন্ট হিচাপে আমি গোটেইখিনি কাস্টমাৰক দিছো। কাস্টমাৰ সেটিসফাই, কাস্টমাৰ বহুতে মানে সেটিসফাই। তো আপোনালোকেও যদি এনেকৈ ঘৰ বনাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমাৰ লগত। তলত নম্বৰ আহিব, স্ক্ৰীনত নম্বৰ আহিব, ডিটেইলত আপোনালোকে জানিব পাৰে। আৰু আপোনালোকৰ যিখিনি ইনকুৱাৰী থাকে সেইখিনিও ক'ব পাৰে কি লাগে আপোনালোকক, কেনেকুৱা ধৰণৰ ৰড লাগে, কেনেকুৱা ধৰণৰ সিমেন্ট লাগে, এভৰিথিং সকলোবিলাক। আৰু এইটো যেটো আপুনি ৰড হেৰি দেখিছে মানে সিমেন্ট দেখিছে এই ঢালাই মানে অম্বুজা প্লাসটো এই যেটো সিমেন্ট আছে এই সিমেন্টটো জেনেৰেলি আমি ইয়াতে পোৱা নাই। কিন্তু আমি কাস্টমাৰ ৰিকুৱাৰমেন্ট কাস্টমাৰে কৈছে যে একদম ষ্ট্ৰিক্টলি কৈছে যে মোক ঢালাই স্পেশালটো লাগে অম্বুজা প্লাসটো। তো আমি একদম বৰপেটাৰ পৰাই কাস্টমাৰটো মানে বৰপেটাৰ পৰা এই যেটো সিমেন্ট আছে সেইটো অৰ্ডাৰ দিছোঁ, ৰেক লগাইছোঁ, ৰেক লগাই কিনে আনিছোঁ। বেছি দামত কষ্টিঙত আমি আনিছোঁ। এই যেটো অম্বুজা প্লাস এটা চলি আছে আৰু এই তাতেও আপুনি সব আপোনাৰ অম্বুজা প্লাস এইবিলাক আছে আৰু তাতে। তো ভালদৰে আপোনালোকে জুম কৰি দিছোঁ, তো চাই লওক। তো সেইকাৰণে কাস্টমাৰ সেটিসফাই, কাস্টমাৰে কৈছে যে মোক এইটো লাগে তো দিছোঁ। আপোনালোকে যদি বিচাৰে এনেকৈ নিজৰ ঘৰটো বনাব তেতিয়াহ'লে কণ্টেক্ট কৰিব আৰু নিজৰ যেটো এষ্টিমেট বাজেট ঘৰটো বনাওঁতে কিমান টকা যায় কি যায় আমাৰ পৰা জানিব পাৰে। তেতিয়াহ'লে গৈ থাকোঁ। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।